বিটিআৰ নিৰ্বাচনৰ বিষয়েও আমি আলোচনা কৰোঁ আৰু বিটিআৰত ইতিমধ্যে আমি আপোনালোকক জনাইছোঁৱেই ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব কিন্তু যিমান সিটত আমাৰ শক্তি আছে সিমান সিটতহে আমি ইলেকশ্যন খেলিম যোৱাবাৰ আমি 25টা সিটত খেলিছিলোঁ এইবাৰো আমি আশে পাশে সিটতে আমি প্ৰতিদ্বন্দ্বিতা কৰিম আটাইবোৰ সিটতে আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ পিপিএলৰ লগত আমাৰ এলায়েন্স নাথাকে खुलुमबाय बयखौबो बे समाव आङो मोनसे गोनां खौरां लानानै फैलायबाय नोंथांमोना थाम्बनेल आरो इन्ट्र' भिडिअ नायनानै मिथिखाबाय जानांगौ फैबाय थानाय बिटिसि बिसायख'थियाव बिजेपि राजखान्थि हान्जाया गाव हारसिंनि बिसायख'थियाव बाहागो लागोन एबा गाव हारसिंनि बिसायख'थि गेलेगोन बे बाथ्राखौ खौरांगिरिनि सिगाङाव आसामनि सीएम डक्टर हेमेन्त बिस्वा शर्मा बिथाङा रोखायैनो फोरमायना होनायखौ नोंथांमोना इन्ट्र' भिडिअआवहाय नुनो मोनखाबाय नङा होमबा नाथाय बिनि गुबै जाहोनखौ नोंथांमोना मोनथियाबो जानो हागौ मानगेदेर प्रमोद बर' बिथाङा आसामनि सीएम डक्टर हेमेन्त बिस्वा शर्मा बिथांनि बारगा खामानि मावनायनि थाखाय आसामनि सीएम डक्टर हेमेन्त बिस्वा शर्मा बिथाङा मानगेदेर प्रमोद बर' बिथांखौहाय दुखु मोननानै दङ होननानै बे भिडिअनि गेजेरजों फोरमायनायखौ नुनो मोननाय जादों थांनाय बिटिसि बिसायख'थियावहाय बिपिएफ राजखान्थि हान्जाया 17था मासियाव देरहादोंमोनब्लाबो बिजेपिआ बिपिएफजों मानो एलायन्स जायाखिसै एबा बिजेपिआ बिपिएफखौ मानो जोगारखो दा बिनि गुबै जाहोनखौबो नोंथांमोना बे भिडिअनि गेजेरजों आबुङैनो मोनथिनानै लानो हागोन रायजोफोर बे भिडिअनि गेजेरजों गोबां बाथ्रा नोंथांमोना मोनथिनानै लानो हागोन फैबाय थानाय सेप्तेम्बर दाननि उनावहाय बिटिसिआव बिपिएफआ सरकार दाफिनगोना 100% रोखा होननानै बे भिडिअनि गेजेरजों फोरमायनायखौ नुनो मोननाय जादों स' नोंथांमोना नायनानै लालाय भिडिअखौ जोबजासिम नायनानै लाग्रो बिनि उनावहाय नोंथाङा मा बुजिनो हादों कमेन्टनि गेजेरजों फोरमायबानो जाबाय ডাঙৰ ৰাজনৈতিক খবৰ দিব বিচাৰিছো বিটিসি পুনৰ দখলৰ দিশে আগবাঢ়িছে হাগ্ৰামা মহিলাৰী যোৱাবাৰো হাগ্ৰামা মহিলাৰীৰ ফলাফল যথেষ্ট ভাল আছিল এক প্ৰকাৰ শাস্তি দিয়া হৈছিল হাগ্ৰামা মহিলাৰীক এই শাস্তিৰ ম্যাদ যেন এতিয়া উকলি গৈছে এইবাৰ বিপিএফে ভাল ফলাফল দেখুৱাব পাৰিলেই আহি আছে হাগ্ৰামা যোৱাবাৰ 17খন পাইছিল তৎসত্ত্বেও শাস্তিৰ সন্মুখীন হৈছিল অবহৰণীয়া হয়তো হাত মিলাইছে হাগ্ৰামাই ঘূৰ শত্ৰুকো আঁকোৱালি লৈছে বড়োভূমিত অকলে নিৰ্বাচন খেলিম বুলি কৈছে এইবাৰ বিটিসি নিৰ্বাচন আহি আছে ছেপ্টেম্বৰত আৰু বিজেপিৰ সমৰ্থন পালে বিটিসিলৈ পুনৰ আহিব এইবাৰ হাগ্ৰামা ছেপ্টেম্বৰত কাৰণ কমিটমেণ্ট ভাল হাগ্ৰামাৰ প্ৰতিশ্ৰুতি পূৰণত হাগ্ৰামাৰ বাহিনীৰ ৰেংকিং ভাল কিন্তু ডাঙৰ প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মা কোনে বাইপাছ কৰি দিল্লীৰ সৈতে যোগাযোগৰ চেষ্টা চলাইছে কোন কেইজন অধিক জানিবলৈ এই মুহূৰ্তৰ ৰাজনৈতিক সম্পাদক ৰমেন কলিতাৰ সৈতে সংযোগ স্থাপন কৰিছো এটা এটাকৈ প্ৰশ্নবিলাক আমি আপোনালোকক সুধি যাম এই মুহূৰ্তত সকলোকে ডাঙৰ খবৰ বৰভূমিৰ পৰা যে সবল ৰূপত হাগ্ৰামা মহিলাৰী আহি আছে কিমান দূৰ সত্য ব্ৰিটিছমান এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ বুলি ক'ব লাগিব কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে আগন্তুক ছেপ্টেম্বৰ অক্টোবৰৰ ভিতৰত বিটিসি নিৰ্বাচন হ'ব কিন্তু প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰী নে বিজেপি কাৰ চৰকাৰ হ'ব নিশ্চিতভাৱে বড়োভূমিত ইয়াক লৈ কিন্তু জল্পনা কল্পনা বা ৰাজনৈতিক অংক ইতিমধ্যে আৰম্ভ হৈ গৈছে কিন্তু গুৰুত্বপূৰ্ণ কথা যে যিটো দেখা গৈছে দিছপুৰত ইউপিপিএল আৰু বিজেপিৰ মিত্ৰ দলৰ চৰকাৰ আছে লগত অগপ আছে কিন্তু আমি যদি শেহতীয়াভাৱে পঞ্চায়ত নিৰ্বাচনত চাব যাওঁ সেই নিৰ্বাচনত দেখা গৈছে যে মিত্ৰ দল অগপৰ লগত বিজেপিয়ে মিত্ৰতা কৰিছিল কিন্তু একেদৰে এইবাৰ কিন্তু মিত্ৰ দল ইউপিপিএল লগত থকাৰ পিছতো বিজেপিয়ে ইতিমধ্যে মিত্ৰতা নকৰোঁ বুলি ঘোষণা কৰিছে আৰু ইয়াৰ আঁৰৰ কাৰণ কি মই আগতে আপোনাক কৈছিলোঁ যে এইবাৰ কিন্তু হাগ্ৰামা বিজেপি বিৰোধী নহয় বা বিজেপিৰ কাৰণে হাগ্ৰামা শত্ৰু নহয় আৰু আগতে আমি কৈছিলোঁ যে হাগ্ৰামাৰ যি পূৰ্বৰ জনপ্ৰিয়তা সেই জনপ্ৰিয়তা এই মুহূৰ্তত কিন্তু অটুট আছে ইয়াৰ বিপৰীতে কিন্তু প্ৰমোদ বড়োৰ পূৰ্বৰ যি জনপ্ৰিয়তা সেই জনপ্ৰিয়তা কিন্তু যথেষ্ট পৰিমাণে হ্ৰাস পাইছে কাৰণ বড়ো ভোটাৰৰে অৰ্থাৎ বড়ো ভোটাৰৰ 50% আজি কিন্তু প্ৰমোদ বড়োৰ পক্ষত নাই আৰু অবড়ো ভোটাৰৰ যি আছে বিটিসিত তাৰ কিন্তু প্ৰায় 80% অবড়ো ভোটাৰে প্ৰমোদ বড়োক নিবিচাৰে আৰু যি অবড়ো ভোটাৰ আছে আৰু গৰিষ্ঠ সংখ্যকে আজি কিন্তু বিজেপিৰ পক্ষত আৰু সেই বিজেপিৰ যিসকল ভোটাৰ আছিল বা কৰ্মী আছিল অবড়ো ভোটাৰ আছিল তেওঁলোকে ইতিমধ্যে বাৰে বাৰে বিজেপিক নেতৃত্বক আহ্বান জনাই আহিছিল
যে প্ৰমোদ বৰক তেওঁলোকে সমৰ্থন নকৰে, প্ৰমোদ বৰই তেওঁলোকক কোনো ধৰণৰ গুৰুত্ব দিয়া নাই বুলি বাৰে বাৰে অভিযোগ আনিছিল, যাৰ কাৰণে বিজেপিয়ে এইবাৰ এনেকুৱা ধৰণৰ এটা সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল যে প্ৰমোদ বড়ো হাতাও হয়তো হাগ্ৰামাক তেওঁলোকে সময়ত আঁকোৱালি ল'ব। কিন্তু গুৰুত্বপূৰ্ণ কথা যে আপুনি প্ৰথমেই কৈছে যে বিগত যি নিৰ্বাচনত দেখা গৈছিল যে প্ৰমোদ বড়োই কিন্তু ৰাইজৰ ৰায় পোৱা নাছিল, ৰাইজৰ ৰায় যদি পাইছিল হাগ্ৰামাই পাইছিল। অৰ্থাৎ মুঠ যি 40খন আসনৰ 21খন আসন লাগে চৰকাৰ গঠন কৰিবলৈ, তাত দেখা গৈছে হাগ্ৰামা মহিলাৰে 17খন আসন পাইছিল। ইয়াৰ বিপৰীতে ইউ পি পি এলে পাইছিল 12খন আৰু বিজেপিয়ে পাইছিল 9খন। অৰ্থাৎ ইউ পি পি এলে কোনো ধৰণে তেওঁ চৰকাৰ গঠন কৰাৰ কোনো সম্ভাৱনা নাছিল। একমাত্ৰ বিজেপিয়ে হাগ্ৰামাক আঁতৰ কৰাৰ বাবেই ইউ পি পি এলক সমৰ্থন কৰিছিল, যাৰ কাৰণে ইউ পি পি এল আৰু বিজেপিৰ চৰকাৰ হৈছিল, অৰ্থাৎ প্ৰমোদ বড়োৰ নেতৃত্বত চৰকাৰ হৈছিল। কিন্তু আপুনি আগতে যিটো কথা কৈছে এইটো কথা মই পুনৰবাৰ কওঁ যে এইবাৰ কিয় বিজেপিয়ে ইউ পি পি এলৰ প্ৰতি তেওঁ নাৰাজ বা ইউ পি পি এলে কিয় আঁতৰ কৰিব খুজিছে। গুৰুত্বপূৰ্ণ কথা যে বিজেপিয়ে প্ৰমোদ বড়োক যেনেধৰণে গ্ৰহণ কৰিছিল, প্ৰমোদ বড়োই কিন্তু বিজেপিক বিশ্বাসঘাতকতা কৰা বুলি বিজেপি ইতিমধ্যে তেওঁলোকে প্ৰকাশ কৰিছে বা তেওঁলোকে অনুভৱ কৰিছে। কাৰণ দেখা গৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীৰ লগত অৰ্থাৎ বিজেপিৰ নেতৃত্ব বা RSS নেতৃত্বৰ লগত প্ৰমোদ বড়োক যদি চিনাকি কৰাই দিছিল, পৰৱৰ্তী সময়ত দেখা গৈছে প্ৰমোদ বড়োই কিন্তু হিমন্ত বিশ্ব শৰ্মাক অভাৰটেক কৰি গৈ তেওঁ বিজেপিৰ নেতৃত্বৰ লগত যোগাযোগ কৰিছিল, RSS নেতৃত্বৰ যোগাযোগ কৰিছিল। এনেকুৱা ধৰণৰ বহুতো অভিযোগ বিজেপিয়ে পাইছে, যাৰ কাৰণে স্বয়ং মুখ্যমন্ত্ৰী নাৰাজ হৈছে। সেয়েতো মুখ্যমন্ত্ৰী এইবাৰ প্ৰমোদ বড়োক আঁতৰ কৰি আকৌ হাগ্ৰামাক শাসনভাৰ গতাই দিবলৈ চেষ্টা কৰিছে। আৰু হাগ্ৰামা মহিলাৰী আমি হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আপোনালোকক শুনাম। হাগ্ৰামা মহিলাৰীৰ এইবাৰ কেনেদৰে আগবাঢ়িছে, কি কি কথাত গুৰুত্ব দিছে হাগ্ৰামা মহিলাৰীয়ে। যোৱাবাৰ মাত্ৰ 4খন আসনৰ বাবে তেওঁ চৰকাৰ গঠন কৰিব পৰা নাছিল, তেওঁ চিফ হ'ব পৰা নাছিল, কিন্তু এইবাৰ তেওঁ কি কি প্ৰচেষ্টা হাতত লৈছে, কিবা তথ্য? আৰু নিশ্চিতভাৱে ৰিজুস্মিনী ক'ব লাগিব এইবাৰ কিন্তু হাগ্ৰামাই তেওঁ যুদ্ধং দেহী ৰূপত তেওঁ অৱতীৰ্ণ হৈছে। কাৰণ যিকোনো মূল্যৰ বিনিময়ত হাগ্ৰামাক এইবাৰ BTC লাগে আৰু বিজেপিৰ পৰা তেওঁ যি সহায় লাগে সেই সহায় ইতিমধ্যে পাইছে। অৰ্থাৎ হাগ্ৰামাই বিচাৰিছিল যে বিজেপিয়ে ইউ পি পি এলৰ লগত থাকিব নালাগে আৰু সেয়াই হ'ল। অৰ্থাৎ হাগ্ৰামাই যি বিচাৰিছিল বিজেপি যেন তাত সেই সংকেত দিছে। অৰ্থাৎ হাগ্ৰামাক তেওঁ সহায় কৰিবলৈ তেওঁ আগবাঢ়িছে বিজেপি। আৰু দেখা গৈছে যে হাগ্ৰামাই পূৰ্বতেও তেওঁ বিজেপিৰ ওচৰত তেওঁ বিচাৰিছিল যে তেওঁক পুনৰ ঘূৰাই দিবলৈ শাসনভাৰ, তেওঁ ঘূৰাই দিয়াৰ তাত বিজেপিয়ে কোনো ধৰণে তেওঁ ঘূৰাই দিয়া নাছিল, যদিও তাত এটা চৰ্ত তেওঁলোকে অনানুষ্ঠানিকভাৱে এটা চৰ্ত দিছিল যে যিহেতু তেওঁলোকে ইতিমধ্যে প্ৰমোদ বড়োক সমৰ্থন কৰিছে, দ্বিতীয়বাৰ তেওঁলোকে মাজতে সমৰ্থন উঠাই লোৱাটো তেওঁলোকৰ দলৰ কাৰণে ক্ষতিকৰ হ'ব বা নীতি বিৰুদ্ধ কৰা হ'ব বুলি তেওঁলোকে অনুভৱ কৰিছিল, যাৰ কাৰণে হাগ্ৰামাক এনেকুৱা ধৰণৰ এটা চৰ্ত দিছিল যে আগন্তুক যি পৰিষদীয় নিৰ্বাচন হ'ব এই নিৰ্বাচন আমি ইউ পি পি এলক সহায় নকৰোঁ, আমি অকলে খেলিম। অৰ্থাৎ হাগ্ৰামাৰ যি শাসন পোৱাৰ বা তেওঁ জয়ৰ যি সুবিধা সেই সুবিধা বিজেপিয়ে কৰি দিছে। আৰু এইবাৰ হাগ্ৰামাই ডাঙৰ কিছুমান টেকনিক লৈছে। আমি আগতে কৈছোঁ যে হাগ্ৰামাৰ বিৰুদ্ধে যিবিলাক অভিযোগ আনিছিল প্ৰমোদ বড়োই, যে এই দুৰ্নীতিৰ অভিযোগ বা তেওঁ পক্ষপাতমূলক যিবিলাক অভিযোগ অনা বুলি কৈছিল সেই অভিযোগ কিন্তু এটাও প্ৰমোদ বড়োই প্ৰমাণ কৰিব নোৱাৰিলে, যিটো কিন্তু হাগ্ৰামাৰ কাৰণে এটা প্লাছ পইণ্ট বুলি ক'ব লাগিব। দ্বিতীয়তে হাগ্ৰামাই এটা ডাঙৰ এটা সিদ্ধান্ত ল'বলৈ গৈছে যে BTC যিসমূহ আসনত তেওঁ নিৰ্বাচন খেলিব তেওঁ কিন্তু হেভিৱেট প্ৰাৰ্থী তাত অৱতীৰ্ণ কৰাব। আগে পিছে তেওঁ BTC নিৰ্বাচন কেতিয়াও প্ৰাক্তন মন্ত্ৰী বা বিধায়ক কেতিয়াও অৱতীৰ্ণ হোৱা নাছিল, তেওঁ প্ৰক্ষেপ কৰা নাছিল। এইবাৰ কিন্তু হাগ্ৰামাই নিজে তেওঁ প্ৰাৰ্থী হ'ব। তাৰ সমান্তৰালভাৱে যে BTC যিটো প্ৰাক্তন মন্ত্ৰী আছিল ৰিহন দৈমাৰী এইবাৰ BTC নিৰ্বাচনত অৱতীৰ্ণ হ'ব। BTC নিৰ্বাচনত অৱতীৰ্ণ হ'ব পশ্চিম কোকৰাঝাৰৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী, সমান্তৰালভাৱে মাজবাট সমষ্টিৰ যি চৰণ বড়ো, প্ৰাক্তন বিধায়ক এনামুৱেল মুছাহাৰী, প্ৰাক্তন বিধায়ক থানেশ্বৰ বসুমতাৰী, যিসকল তেওঁলোকৰ জ্যেষ্ঠ নেতা আছে, যিসকলে ইতিমধ্যে মন্ত্ৰী বা বিধায়ক বা সাংসদ হয়, তেওঁলোকে এতিয়া অভিজ্ঞতাৰে পুষ্ট, সেই বিধায়ক বা মন্ত্ৰী বা প্ৰাক্তন সাংসদসকলক তেওঁ নিৰ্বাচনত অৱতীৰ্ণ কৰিম বুলি ইতিমধ্যে ঘোষণা কৰিছে। আনকি নিৰ্বাচনৰ তালিকাও তেওঁলোকে অনানুষ্ঠানিকভাৱে তেওঁলোকে ঘোষণা কৰিছে। যদি সেয়াই হয় তেতিয়া নিশ্চিতভাৱে হাগ্ৰামাৰ বাবে এটা ডাঙৰ শক্তি হ'ব। আৰু সমান্তৰালভাৱে আমি আগতে কৈছোঁ যে BTCত আজিও কিন্তু নৱসৰণীয়াৰ কিন্তু আপুনি যি প্ৰভুত্ব বা যি গুৰুত্ব যি শক্তি সেই শক্তি আজি কিন্তু ওলাই কৰিব নোৱাৰে। কিন্তু সেই নৱসৰণীয়াই কিন্তু দেখা গৈছে এইবাৰ হাগ্ৰামাক পূৰ্ণ সমৰ্থন দিছে। যদি সেয়াই হয় নিশ্চিতভাৱে বিজেপিয়ে যি ভোট পাম বুলি ভাবি আছিল অৱৰ ভোট, সেই অৱৰ ভোট যদিহে কিছু পৰিমাণে বা কেইখনমান আসন যদিও নৱসৰণীয়াই নিব পাৰে, অৰ্থাৎ হাগ্ৰামাক দিব পাৰে বা একেলগে তেওঁলোকে থাকিব পাৰে, তেতিয়া হয়তো হাগ্ৰামাৰ যি
কোকৰাঝাৰ দখলৰ সপোন সেই সপোন অতি সহজ হ'ব বুলিয়ে ক'ব পাৰি হয় চমুকা বিচাৰিছোঁ যোৱাবাৰ 17খন আসন পায়ো তেওঁলোকে শাসনত আহিব নোৱাৰিলে যোৱাবাৰ শাস্তি দিয়া হৈছিলে আমি ধৰি ল'লোঁ হাগ্ৰামা মহিলাৰীক কিবা কাৰণত বিজেপিয়ে শাস্তি দিলে শাস্তিৰ ম্যাদ ইতিমধ্যে উকলি গৈছে নিশ্চিতভাৱে ঋতুস্মিন ক'ব লাগিব যে হাগ্ৰামা মহিলাৰীৰ পূৰ্বতে জাষ্ট আমি যদি ক'ব খোজোঁ ৰাজনৈতিক মহলত এটা আহিছিল যে হাগ্ৰামা মহিলাৰ এখন যে শংকৰদেৱ কলাক্ষেত্ৰত এখন বৈঠক হৈছিল বিজেপিৰ এখন বৈঠক হৈছিল বা মিত্ৰ দলৰ বৈঠক হৈছিল তাত অমিত শ্বাহ উপস্থিত আছিল আৰু সেই যেতিয়া সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী আছিল তেতিয়া হাগ্ৰামাই তেওঁ শ্লিপ অফ টাং হোৱা বুলিয়ে কৈছিল হাগ্ৰামাই এটা কথা কৈছিল যে সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী গাদীৰ পৰা আঁতৰ কৰিব নালাগে তাতে হয়তো হিমন্ত বিশ্ব শৰ্মাই খুব দৈ পৰিছে যাৰ কাৰণে পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মাই সেই যে হাগ্ৰামাৰ ওপৰত যি তেওঁ প্ৰতিশোধ লৈছিল তেওঁ এতিয়া কিন্তু হাগ্ৰামা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি সম্পৰ্ক অতি মধুৰ ইয়াৰ বিপৰীতে কিন্তু প্ৰমোদ বড়োৰ ইউ পি পিৰ লগত বিজেপিৰ নেতৃত্ব বা বিজেপিৰ কৰ্মীসকলৰ সেই দলৰ কৰ্মীৰ লগত যথেষ্ট তেওঁলোকৰ ব্যৱধান আছে যাৰ কাৰণে মুখ্যমন্ত্ৰী এইবাৰ কিন্তু হয়তো বিজেপিয়ে শাসনভাৰত তেওঁলোকে